চেনেল মই আজি গোৱালপাৰাত গৈ থাকোঁতে এটা সৰু সৰু বাটত বিহুৰ কালেকশ্যন কৰা দেখা পাইছোঁ। এইটোৱে আপোনালোকক অলপমান ভিডিঅ' কৰি আনিছোঁ। এইটো আপোনালোকক ভিডিঅ'টো দিম বুলি কিনে ভিডিঅ' কৰিলোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক গাইজ কেনেকুৱা ৰাস্তাত ভিটি কিনে বিহু আজি বিহু নহয় বহাগৰ ফাৰ্ষ্ট ডে, সেইকাৰণে তাহাঁতে কালেকশ্যন কৰি আছে। নাচনীবিলাকে দেখা পাইছে এইটো। এইটো চাওক যিমান গাড়ী অহা যোৱা কৰি আছে তো এইবিলাকক ৰখি কিনে কালেকশ্যন কৰি আছে। পুৰা ৰাস্তা ভিটি কিনে টকা লৈ আছে। এইটো চাওক কৰ বিহু হয় নেকি? আজি হ'ব ৰাতি মানে ৰাতি বিহু নাই, আমি এক বিহু মাহ পালন কৰিছো। আচ্ছা হ'ব দে। বিহু লাগিছে কালেকশ্যন কৰি আছে। সেইটো চাওক কৰ বিহু হয়তো বিহুৰ কাৰণে হয় নেকি? এনেকে আৰু বিহুৰ কাৰণে কালেকশ্যন কৰি না ভাই, উপায় নাই আৰু ময়ো গৈ আছো গোৱালপাৰাত। এয়া চাওক ৰাস্তাত বা ক'ত বা আছে এনেকুৱা চাব লাগিব। পইচা এতিয়া চাওক মোৰ হাতত মাত্ৰ 20 টকাই আছে খোলা, আৰু দুটামান যদি গৰু বাঢ়ি যায় তেনেহ'লে আৰু নাপাম আৰু দিব পাৰিম। গৈ আছো এতিয়া গোৱালপাৰাত। পইচা লৈছে যাওঁতে পইচা দিছে মোক। মাই গুডনেছ, দিছে তো যাওঁতে পইচা দিছো। এইটো তাক দিছো তো, এইটো ছোৱালীটোক এইটো। বারে রিং পয়সা